আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ সদ্যঘোষিত হাই স্কুল আৰু হাই মাদ্ৰাসাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কিছুমান বিশেষ টপিক যিকেইটা টপিকৰ ওপৰত আমি আলোচনা কৰিবই লাগিব কাৰণ ইয়াৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্দিষ্ট হৈ আছে। কিছুমান ছাত্ৰ ছাত্ৰী আছে যিসকলে পৰীক্ষাৰ সময়ছোৱাত বেমাৰত বা কিবা কাৰণত ভাল ৰিজাল্ট কৰিব পৰা নাই, তেওঁলোক এতিয়া হতাশাগ্ৰস্ত হৈ পৰিছে। কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱাও আছে যে তেওঁলোকে অলপ কষ্ট কৰি অলপ ভাল ৰিজাল্ট কৰিছে, এতিয়া ছায়েন্স আৰ্টছ কমাৰ্চ ল'ম নে তেওঁলোকে ভাবি আছে। কিছুমানে ভাবি আছে যে মোৰ পাৰ্চেণ্টেজ ভাল হোৱা নাই, মই ছায়েন্স ল'ম নে কমাৰ্চ ল'ম নে আৰ্টছ ল'ম নে কোনখন কলেজত আমি এডমিশ্যন ল'ম। যদিহে আপুনি ছায়েন্স আৰ্টছ আৰু কমাৰ্চ যিকোনো এটা বিষয় পঢ়িব বিচাৰে তেতিয়াহ'লে আপুনি সেই বিষয়টোৰ ওপৰত প্ৰথমতে অধ্যয়ন কৰিব লাগিব। যদিহে আপুনি ছায়েন্স পঢ়িব বিচাৰে তেতিয়াহ'লে আপুনি 2 বছৰ ভালকৈ পঢ়িব লাগিব, আপুনি অকল পঢ়াতে মনোযোগ দিব লাগিব, তেতিয়াহ'লে আপুনি ছায়েন্সত পঢ়ি আগুৱাই যাব পাৰিব। ছায়েন্সত পঢ়িবলৈ হ'লে আপুনি পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগিব, প্ৰতিটো বস্তু ছায়েন্সৰ লগত আপুনি মিলাই পঢ়িব লাগিব কাৰণ ছায়েন্সৰ মাজতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো তথ্য জড়িত হৈ আছে আৰু বিশ্ব ব্ৰহ্মাণ্ডত যিমান ঘটনা পৰিঘটনা হৈ আছে সকলোখিনি প্ৰায় ছায়েন্সৰ জৰিয়তে ব্যাখ্যা কৰা হয়। গতিকে ছায়েন্স এটা ইণ্টাৰেষ্টিং বিষয়, যিটো বিষয় পঢ়িলে আপুনি পৃথিৱীৰ আভ্যন্তৰীণ সম্পৰ্কে, পৃথিৱীৰ চলাচল সম্পৰ্কে, পৃথিৱীৰ প্ৰত্যেকটা বস্তুৰ কাৰ্য সম্পৰ্কে আপুনি গম পাব আৰু আপুনি সেই বিষয়ে পঢ়িব পাৰিব আৰু আপুনি শিকিব পাৰিব। গতিকে যদি আপুনি ছায়েন্স লয় আপোনাৰ এটা ভাল ফিউচাৰ আছে, কিন্তু আপুনি অধ্যয়ন কৰিব লাগিব, কঠোৰ পৰিশ্ৰমী হ'ব লাগিব, আপুনি মনোযোগেৰে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী হ'ব লাগিব, তেতিয়া আপুনি ছায়েন্সত ভালকৈ পঢ়িব পাৰিব। ছায়েন্সত পঢ়িলে কি লাভ হয়? ছায়েন্সত পঢ়িলে আপুনি এয়াৰফ'ৰ্চ, নেভি অৰ্থাৎ স্থলসেনা, জলসেনা আদিত আপুনি চাকৰি লাভ কৰিব পাৰিব, ইণ্টাৰভিউ দিব লাগিব, পৰীক্ষা দিব লাগিব। যদি আপুনি চিলেক্ট হয় তেতিয়াহ'লে আপুনি সেইকেইটা বিষয়ত আপুনি চাকৰি কৰিব পাৰিব বা ডাঙৰ ডাঙৰ বিষয়া হৈ আপুনি কৰ্তব্য কৰি যাব পাৰিব। লগতে আপুনি চিকিৎসা বিজ্ঞান বা মেডিকেল ছায়েন্সত আপুনি ভাল কাম কৰিব পাৰিব, উদাহৰণস্বৰূপে ডক্টৰ, ফাৰ্মাচিষ্ট, যদি ছোৱালী মানুহ হয় ANM, GNM, লেবৰেটৰী টেকনিচিয়ান আদি ডাঙৰ ডাঙৰ আপুনি শিক্ষা লাভ কৰিব পাৰিব। শিক্ষা লাভ কৰি আপুনি আপোনাৰ স্বনিৰ্ভৰশীল অৰ্থাৎ আপোনাৰ ভৰিত আপুনি নিজে থিয় হৈ কাম কৰি যাব পাৰিব। অৰ্থাৎ আপুনি কোনো ধৰণৰ চাকৰি লাভ নকৰাকৈ আপুনি নিজেই কিবা এটা কৰি খাব পাৰিব। লগতে ছায়েন্স পঢ়িলে আপুনি BSc কৰিব পাৰিব, BSc কৰি আপুনি ভাল এজন শিক্ষক হিচাপে পাঠদান কৰি থাকিব পাৰিব। আপোনাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিক আপুনি আগুৱাই লৈ যাব পাৰিব, তেওঁলোকক আপুনি ছায়েন্সৰ ওপৰত শিক্ষা দিব পাৰিব। লগতে আপুনি চাইণ্টিষ্ট হ'ব পাৰিব, আপুনি ভালকৈ ৰিচাৰ্চ কৰিব পাৰিব, NASA সেইবিলাকত আপুনি ডাঙৰ ডাঙৰ কোম্পানীত চাইণ্টিষ্ট হিচাপে নিযুক্তি লাভ কৰিব পাৰিব। গতিকে ক'বলৈ গ'লে ছায়েন্সৰ জৰিয়তে আপুনি বহুতখিনি শিক্ষা বিভাগৰ লাইন পাই যাব। যদিহে আপুনি 2 বছৰ ছায়েন্স পঢ়াৰ পিছত আপুনি ভাবে যে মই আৰ্টছ পঢ়িম, কমাৰ্চ পঢ়িম, আপুনি পঢ়িব পাৰিব, কোনো অসুবিধা নাই। গতিকে ছায়েন্সত পঢ়িলে আপুনি ভালকৈ ফলাফল লাভ কৰিব লাগিব। কাৰণ যদিহে আপুনি ছায়েন্সত পঢ়ি ভাবে যে মই 2 বছৰ পিছত যদি ভাল নহয় আৰ্টছত পঢ়িম, তেতিয়াহ'লে আপোনাৰ বেকাৰ হ'ব। কাৰণ 2 বছৰ যদি আপুনি এটা ভালকৈ অধ্যয়ন কৰে, এটা ভাল ৰিজাল্ট কৰে, তেতিয়াহ'লে আপুনিও সুনাম অৰ্জন কৰিব পাৰিব। গতিকে আপুনি ছায়েন্সত লোৱাৰ আগত 10 বাৰ ভাবিব লাগিব, কাৰণ ছায়েন্স মানে হ'ল ভালকৈ আপুনি ষ্টাডি কৰিব লাগিব, মনোযোগেৰে ষ্টাডি কৰিব লাগিব, তেতিয়াহে এজন সফল ব্যক্তি হ'ব পাৰিব। এতিয়া আহিম আমি কমাৰ্চৰ বিষয়ে। কমাৰ্চৰ বিষয়ে যদি মোৰ বিশেষ জ্ঞান নাই, তথাপি মই ক'ব বিচাৰোঁ, যদি আপুনি এজন বিজনেছমেন হ'ব বিচাৰে, বিজনেছ কেনেকৈ কৰে, কেনেকৈ মাৰ্কেটিং কৰে, কেনেকৈ এটা বিজনেছৰ এডভাৰটাইজমেণ্ট কৰে, কেনেকৈ এটা বিজনেছ বঢ়োৱা হয়, কেনেকৈ এটা বিজনেছক ডাঙৰ পৰিসৰলৈ বৃদ্ধি কৰিব পাৰি, যদি সেইবিলাক ক্ষেত্ৰত আপুনি কাম কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কমাৰ্চ পঢ়ক। কমাৰ্চ পঢ়িলে আপুনি ডাঙৰ ডাঙৰ কোম্পানীত, যিবিলাকত বিজনেছ কোম্পানী আছে সেইবিলাকৰ মেনেজাৰ হ'ব পাৰিব, তেনেকৈ আপুনি আপোনাৰ বিজনেছ লাইনত আগবাঢ়িব পাৰিব। এতিয়া আমি কথা পাতিম আৰ্টছৰ বিষয়ে। আৰ্টছত পঢ়িলে কি হয়? এতিয়া হয়তো আপুনি ভাবিব যে আৰ্টছত পঢ়িলে আপোনাৰ জীৱনটো বেকাৰ হৈ যাব বা আপোনাৰ জীৱনটো ধ্বংস হৈ যাব, কিন্তু এটা কথা মনত ৰাখিব যে আপুনি আৰ্টছত পঢ়ি আপুনি ডাঙৰ ডাঙৰ অফিচাৰ, বিষয়া হ'ব পাৰিব। কেনেকৈ? আৰ্টছত পঢ়াৰ পিছত আপুনি UPSC, APSC আদি যিবিলাক এক্সামৰ নাম শুনিছে, সেই পৰীক্ষাবিলাক আপুনি দিলে, সেইবিলাকত যদি আপুনি উত্তীৰ্ণ হয় তেতিয়াহ'লে আপুনি ডাঙৰ এজন বিষয়া হ'ব পাৰিব। আপোনাৰ অঞ্চলৰ লগতে আপোনাৰ জিলাখনৰ, আপোনাৰ ঠাইৰ মানুহখনৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত আপোনাৰ এটা সুনাম অৰ্জন কৰিব পাৰিব, এজন সুনাগৰিক অৰ্থাৎ এজন সুবিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি। আৰ্টছত পঢ়িলে আপুনি বহুত কথা জানিব পাৰিব, আপুনি
ৰাজনীতিবিদ হ'ব পাৰিব, ভালকৈ আপুনি ৰাজনীতি অধ্যয়ন কৰিব পাৰিব। আৰ্টছ পঢ়ি আপুনি মাছ কমিউনিকেশ্যন পঢ়িব পাৰে, অৰ্থাৎ সাংবাদিকতাৰ পাঠ্যক্ৰম আছে, আপুনি সাংবাদিকতাৰ পাঠ্যক্ৰম কৰিব পাৰে। তো লগতে আছে আপোনাৰ বিভিন্ন ধৰণৰ ফেশ্বন ডিজাইনিং, তাৰপিছত টেইলৰিং আদি বিভিন্ন ধৰণৰ কোৰ্চ আছে। সেই কোৰ্চখিনি কৰিলে আপুনি এজন ভৱিষ্যতে সুনাগৰিক হিচাপে জীৱন নিৰ্বাহ কৰিব পাৰিব। গতিকে যদি আপুনি ছায়েন্স, আৰ্টছ বা কমাৰ্চ কোনটো ল'ব কনফিউজ হৈ আছে, আপুনি ভাবক আপুনি ভৱিষ্যতে কি হ'ব বিচাৰে আৰু সেইমতে আপুনি আপোনাৰ ডাঙৰৰ লগত পৰামৰ্শ কৰি আপুনি এডমিশ্যন লওক। কিছুমান মা দেউতা আছে, তেওঁলোকে ভাবিছে যে মোৰ ল'ৰা ছোৱালীটো ছায়েন্সত পঢ়িব, তেনেকৈ যদি ভাবি আছে, কিন্তু আপুনি ভাবিব লাগিব আপোনাৰ ছাত্ৰ ছাত্ৰী বা আপোনাৰ সন্তানৰ মেণ্টেল কেপাচিটিটো কিমান, অৰ্থাৎ তেওঁ ছায়েন্স পঢ়িব পৰা ক্ষমতা হৈব পাৰিব নে নোৱাৰে। এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলৰ নেকি ৰিজনিং ক্ষমতা কম, অৰ্থাৎ তেওঁলোকে ভালকৈ ৰিজনিং কৰিব নোৱাৰে, অৰ্থাৎ যিকোনো এটা তথ্য তেওঁলোকে পুংখানুপুংখভাৱে অধ্যয়ন কৰিব নোৱাৰে, তেওঁলোকে পঢ়া শুনাত ইমান ভাল নহয়। কিন্তু চিন্তা কৰিবলগীয়া কি আছে, আপুনি ভাল ফলাফল লাভ নকৰিলেও, ভালকৈ অধ্যয়ন কৰিব নোৱাৰিলেও আপুনি এজন ভাল নাগৰিক হ'ব পাৰিব, এজন ভাল বিজনেছমেন হ'ব পাৰে, আপুনি এজন ভাল সমাজকৰ্মী হ'ব পাৰে, এজন ভাল সাংবাদিকো হ'ব পাৰে। গতিকে আপুনি যিটো বিষয়ত লিখা পঢ়া কৰিব বিচাৰে, অধ্যয়ন কৰিব বিচাৰে, তাৰ আগতে আপুনি জানি লওক আপুনি কি হ'ব বিচাৰে আৰু সেইমতে আপুনি সেইটো বিভাগতে আপুনি এডমিশ্যন লওক আৰু ভালকৈ পঢ়া শুনা কৰক। আপোনাৰ এটা উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'ত ইমানেই। খুদা হাফিজ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।